मजे खाए पाइছে পেট ভৰাই ও জুনেল নাই হেৰি ৰাখাগে আৰু থ্যাংক ইউ দিস ইজ ফর ইউ থ্যাংক ইউ Sorry ass DJ. So hi everyone, welcome back to my another video. Korpor arambho korisu dekhisene ei homu hoise tita phul apnaloke to chini paye eya korpor anise jane lora swaliye usoror pahar eta ase tar porai goi anisege aru ei homu etia ene pori na thake ami kunubai nohoy kunubai tisare loi jay okonman eya moyu anisilu কিন্তু মই এতিয়ালৈকে খুৱাই হোৱা নাই খাব লাগিব যেহেতু তিতা ফুল হেলথৰ কাৰণে ভাল হয় আৰু এয়া মই কেইবাদিনৰ ভিডিও অকনকে বনাই ৰাখো আপোনালোককটো কৈছোৱে এয়া অন্য এদিনৰ ভিডিও মই লৰালৰিকে অহা যোৱা এনেকুৱাই হয় আৰু হেনেকুৱা সময়তে অকন ভিডিও বনাও বাকি এনে মনতে নাথাকে পাহৰি যাওঁ আৰু এয়া দেখিছেনে গোটেই স্কুল খালি লেজাৰৰ সময়ত কিয় খালি গম পাইছেনে কাৰণ হেয়া লৰা ছোৱালী গৈ পেলে পাহাৰলৈ গুচি যায় কিবা নহয় কিবা লৈ আহেগে সেই কাৰণে মই অকলে আছো কাৰণ ৰোজা ধৰি পেলে পাহাৰ বগাই থাকিব নোৱাৰি ৰ'দত উলালে আৰু অৱস্থা বেয়া হৈ যায় এইফালে এয়া গুটেই কেইটা আহি পাইছেহি হেৰি কত গল এই লৰাটো এটা পিছৰ বউকে আনিছে চাগে যা মোক নিনিয়াকে কৈছে দেই অকলে মজে খাই পাইছে পেট ভৰাই কি খাই আছা মই কিবা বলা আনিছো কিবা বলা কি আনছা নেকি কি কৰি আছ ও লৰা এটা কত ও জুনেল নাই হেৰি ৰাখাগে টেবুল অফিসত ৰাখিবি যা ৰাখাগে ময়ে লৈ যাম বাৰু থ্যাংক ইউ সো এনেকে আমাৰ ধেমালিবিলাক চলিয়ে থাকিব ব্ৰেকৰ সময়ত আমি এনেকে কৰো আৰু কিবা নহয় কিবা এটা গটিকে তাকে মই ফ্ৰী সময় বুলিয়ে ভিডিও বনাই থৈছো ল'ৰা ছোৱালী কিটাও বেছি দিন নাথাকে ইহঁতৰ 3 বছৰ হে তাৰ পিছতে গুছিয়ে যায় সেই কাৰণে ইহঁতৰ কাৰণেও মেমৰিজ বিলাক ৰাখি থলো আৰু ইয়াৰ পিছত নেক্সট ডেৰ ভিডিও এয়া হৈছে 10 তাৰিখৰ এক্সামৰ দিনা ৰাতিপুৱা পৰীক্ষা ডিউটি যেহেতু সোনকালে আহি গলো আৰু আহি পাই এয়া অকনমান কাম পেন্ডিং পৰি আছিল সেইখিনি কৰিলো কৰি উঠি পেলে আমি কোৱেশ্চন পেপাৰ বিলাক চালো অলপমান সময় লৈ পেলে তাৰ পিছত ডিউটি দিলো আৰু এয়া অকন ডিউটি দিয়াৰ মাজতে মই ভিডিও কৰো বুলি ইহতে গম পায় কাৰণে পিৰিক পাৰাক দুই এটাই চকু মাৰিও থাকে অৱশ্যে পাৰো ভাল লাগে সেইখিনি ষ্টুডেন্ট আৰু টিচাৰৰ মাজত অকনমান ফ্ৰী হ'বও লাগে গটিকে এনেইটো ভালে ইহতে এক্সাম দি আছে তাৰ মাজে মই অকনকে মানে উঠাই ৰাখিছো আৰু এইফালে অন্য এটা ক্লাছত আকৌ এবাৰ আহি পেলে অকনমান ভিডিও কৰিলো সো 3 ঘণ্টা ডিউটি দিম তাৰ পিছত ঘৰলৈ যামগে আৰু গটিকে দুজা ধৰিছে নে স্যাৰ ধৰিছে কেইটা হল 8টা নেকি আজি 8টা ধৰিছে 8টা ধৰিছে এইটো এক্সাম দিব লাগে নে কথা পাতিব লাগে তেনেহ'লে মই যে নাই মেম একেবাৰে শেষত বহি লওঁতে অকনমান ভিডিও কৰি ৰাখিলো আৰু ইয়াৰ পিছত মই ওলাই আহিলো বাহিৰলৈ এতিয়া ঘৰলৈ যামগে আৰু ইয়াৰ পিছত মোৰ ৰোজা মাহ যেহেতু অকনমান বজাৰো কৰিব লগা সদায় থাকে এতিয়া মই যাম বজাৰলৈ সো মই গাড়ীৰ কাৰণে ৰৈ আছো তাৰ পিছত বজাৰত গৈ আপোনালোকক ভিডিওটো দেখুৱাই আছো কি বজাৰ কৰো তো একেলগে তেতিয়া হলে বলক এইফালে এতিয়া মই অটোত উঠিলো ইয়াৰ পিছত আপোনালোকক দেখুৱাই থাকিম বলক
এইখনৰ নামটো বহুদিনৰ পৰা শুনি আছিলোঁ, ভাবিছিলোঁ এদিন সময় পালে যাম বুলি। আৰু ৰোজা মাহ যিহেতু কিনো খাওঁ এনেকুৱা হয় আৰু একো খাবলৈ মনো নোযোৱা নিচিনা হয়। আৰু সেয়েহে ভাবিলোঁ অকণমান কিবা কিবি কিনো চকুত পৰে ভাল লগা বস্তু যিটো খাবলৈ মন যায় তেনেকুৱা কিবা এটাকে লওঁ বুলি এইখনত সোমালোঁ। আজি প্ৰথম আহিছোঁ আৰু অকণমান কিবা কিবি মই চইচ কৰি অকণমান কিবা মিঠাই আৰু বেলেগ চৰ্বত এনেধৰণে অকণমান বজাৰ কৰি ল'লোঁ বাৰু। কিন্তু ফটো বা ভিডিঅ'হে কৰা হ'লনে নাই। আৰু এয়া দেখিছেনে ফ্ৰেছ জেলেপি বনাই আছে ঘিউত ভাজি পেলাই, গতিকে এয়াও খাবলৈ ভাল লাগে। চ' জেগাখিনি দেখি আপোনালোকে নিশ্চয় চিনি পাইছে আৰু কমেণ্ট কৰিব ক'ত হয়। আৰু লগতে মই এতিয়া অকণমান শাক পাচলি কিনিব লগা আছে, তাকেই কিনিমগৈ অলপ আগত। আকৌ এতিয়া মই অটোত উঠিম আৰু মই যাম ঘৰলৈ। গতিকে ৰোজাসমূহ কেনেকুৱা গৈছে জনাবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে ভিডিঅ'সমূহত ধুনীয়া কমেণ্ট কৰিব। গতিকে ৰোজা মাহৰ ব্লগ বুলি এইটো প্ৰথম দিলোঁ নেকি। চ' ইমানেই আছিলে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম। এতিয়া বজাৰখিনি লৈ মই গৈ আছোঁ ঘৰলৈ। চ' বাই।